যদিহে আপুনি অনলাইন আসাম চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে অতি সোনকালে আপুনি ছাবস্ক্ৰাইব বটনটো ক্লিক কৰি লওক আৰু কাষত দিয়া বেল আইকনটো দবাবলৈ নাপাহৰিব যাতে আমি দিয়া সকলোবোৰ ভিডিঅ' আপুনি সোনকালে লাভ কৰে। মই আপোনালোকৰ মাজলৈ নতুন এটা ভিডিঅ' লৈ আজি উপস্থিত হ'লোহি। বন্ধুসকল, ইয়াৰ আগতে এটা ভিডিঅ' বনাইছিলোঁ মই, আপোনালোকে চাৰ্জ দিয়া সময়ত কোন 5টা ভুল নকৰিব। সেই ভিডিঅ'টোত কিছুমান কমেণ্ট আহিছিলে যে আপোনালোকৰ কিছুমান মোবাইল আছে নিজে নিজে চাৰ্জ কৰি থাকে বা নিজে নিজে চাৰ্জ খতম হৈ যায়, আপোনালোকৰ বেটেৰী বেকআপটো ভাল নহয়। এনে ক্ষেত্ৰত আপোনালোকে এটা ভিডিঅ' বনাবলৈ গৈছিলে, তাৰ ওপৰতে কনচেপ্টটো ৰাখি পেলাই আজি আপোনালোকৰ মাজত এই ভিডিঅ'টো বনাইছোঁ। ভিডিঅ'টো আপোনালোকে শেষলৈকে নিশ্চয় চাব। বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। বন্ধুসকল, আপোনালোকৰ বেটেৰী বেকআপ ভাল নিদিয়া এটা প্ৰধান কাৰণ হৈছে আপোনালোকে কি কৰে, মোবাইলটো কিছুমান এপ্লিকেশ্যন অন কৰে, এপ্লিকেশ্যন অন কৰিবলৈ ডাইৰেক্ট হোম পেজ মাৰি দিয়ে আৰু হোম পেজ মাৰাৰ পিছত আপোনালোকে আকৌ বেলেগ এটা এপ্লিকেশ্যন অন কৰে, বেলেগ এটা এপ্লিকেশ্যন অন কৰি পেলাই আপোনালোকে কি কৰে আকৌ হোম পেজ মাৰি দিয়ে। ইয়াৰ ফলস্বৰূপে কি হয়, আপোনালোকৰ বেকগ্ৰাউণ্ডত কিছুমান এপ্লিকেশ্যন চলি থাকে। ছাপ'জ এইকেইটা এপ্লিকেশ্যন চলি আছে, আপোনালোকে কি হয় এই সকলোবোৰ যিবোৰ এপ্লিকেশ্যন চলি থাকে সেই গোটেই এপ্লিকেশ্যনবোৰে আপোনাৰ বেটেৰীটো কনজিউম কৰি থাকে, চাৰ্জটো কনজিউম কৰি থাকে। তাৰ ফলত আপোনালোকৰ বেটেৰীটো সোনকালে খতম হৈ যায়। বন্ধুসকল, এতিয়া আপোনালোকে কি কৰিব, ইয়াৰ চলিউশ্যনটো হ'ল আপোনালোকে কি কৰিব, আপোনালোকৰ যোনকেইটা এপ্লিকেশ্যন আপোনাৰ প্ৰয়োজন সেইকেইটা এপ্লিকেশ্যন ৰাখি পেলাই আপোনালোকে যোনবোৰ প্ৰয়োজন নহয় সেইবোৰ এপ্লিকেশ্যন আপুনি ৰিমুভ কৰি দিব। এনে কৰিলে আপোনাৰ বেটেৰী বেকআপটো ভাল হ'ব। দ্বিতীয়তে আপোনালোকক ক'বলৈ বিচাৰিছোঁ, আপোনালোকে কি হয়, আপোনালোকৰ কিছুমান এপ্লিকেশ্যন আছে আগ্ৰাং বাগ্ৰাং এপ্লিকেশ্যন কিছুমান, যেনে ছাপ'জ ক্লিনাৰ আছে আপোনালোকৰ, ছাপ'জ আপোনালোকৰ কি আছে বেটেৰী চাৰ্ভাৰ, বেটেৰী ডক্টৰ, এনে ধৰণৰ কিছুমান এপ্লিকেশ্যন আছে। এইবোৰ এপ্লিকেশ্যন একেবাৰে ফাল্টু এপ্লিকেশ্যন, আপোনালোকে এনেকুৱা এপ্লিকেশ্যনবোৰ আপোনালোকে ইনষ্টল নামাৰিব। এনেবোৰ এপ্লিকেশ্যন ইনষ্টল মাৰি থ'লে আপোনাৰ কি হয়, এই এপ্লিকেশ্যনবোৰে আপোনাৰ হোম পেজত নাথাকিলেও আপোনাৰ কি হয়, এই এপ্লিকেশ্যনবোৰে আপোনাৰ বেটেৰীটো নিজে নিজে কনজিউম কৰি থাকে। তাৰ ফলত আপোনাৰ বেটেৰীটো সোনকালে খতম হৈ যায়। বন্ধুসকল, আপোনালোকৰ বেটেৰী বেকআপটো ঠিক কৰাৰ বাবে আপোনালোকক কিছুমান 3টামান টিপছ দিছোঁ। আপোনালোকে সেই 3টা টিপছ ফ'ল' কৰিলে আপোনালোকৰ বেটেৰী বেকআপটো ভাল হ'ব। প্ৰথমতে আপোনালোকক ক'বলৈ গ'লে, বন্ধুসকল, আপোনালোকে প্ৰথমতে কি কৰিব, আপোনালোকে চাৰ্জ দিয়াৰ সময়ত আপোনালোকক মই সেইটো ভিডিঅ'টো কৈছোঁ, আপোনালোকে মোবাইলটো আপোনাৰ বেটেৰীটো সদায় কেতিয়াও 20% তললৈ চাৰ্জ খতম হ'বলৈ নিদিব আৰু কেতিয়াও 90% বা 95%ৰ ওপৰত চাৰ্জ নকৰিব। এনে কৰিলে কি হয়, আপোনাৰ বেটেৰীটো সোনকালে বেয়া হোৱাৰ চান্স থাকে। আপোনালোকে এমাহৰ মূৰত আপোনাৰ 100% চাৰ্জ দিব আৰু এমাহৰ মূৰত আপুনি কি কৰিব, 0% একেবাৰে চাৰ্জ খতম কৰি দিব। তেনে এমাহৰ মূৰে মূৰে আপুনি কৰি থাকিব আৰু আনকালে কেতিয়াও আপুনি 90% বা 95%ৰ ওপৰত চাৰ্জ নিদিব আৰু 20%ৰ তলত চাৰ্জ হ'বলৈ নিদিব। আৰু দ্বিতীয়তে আপোনালোকে ক'বলৈ গ'লে, আপোনালোকে চাৰ্জ দিয়াৰ সময়ত আপোনালোকৰ ব্লুটুথ অন হৈ থাকিলে ব্লুটুথটো অফ কৰি দিব। তাৰপিছত আপোনালোকে ফ্লাইট মোড কৰি দিব, মোবাইলটো ফ্লাইট মোড কৰি থ'ব। এনেকৈ কৰিলে আপোনাৰ বা আপুনি মোবাইলটো ছুইচ অফ কৰি দিব। এনেকৈ কৰিলে আপোনাৰ বেটেৰী বেকআপটো ভাল হ'ব। তৃতীয়তে আপোনালোকক বন্ধুসকল ক'বলৈ গ'লে, আপোনালোকে কি কৰিব, আপোনাৰ মোবাইলত কিছুমান এপ্লিকেশ্যন আছে, ছাপ'জ এইবোৰ আছে, এনেকুৱা আগ্ৰাং বাগ্ৰাং এপ্লিকেশ্যন কিছুমান আছে, যিবোৰ এপ্লিকেশ্যন আপোনালোকে হয়তো এমাহৰ মূৰত এদিন ইউজ কৰিব লগা হয়, যাৰ বাবে আপোনালোকে মোবাইলত ইনষ্টল মাৰি থৈছে। আৰু এনে এপ্লিকেশ্যনবোৰ কি হয়, আপোনাৰ বেটেৰীটো আপোনাৰ কনজিউম কৰি থাকে, বেটেৰী চাৰ্জটো আপোনাৰ কনজিউম কৰি থাকে। এনে ক্ষেত্ৰত আপুনি কি কৰিব, আপোনাৰ এমাহৰ মূৰত যোনটো এপ্লিকেশ্যন ইউজ হ'ব, আপোনালোকে এটা কাম কৰিব, ইনষ্টল মাৰিব নালাগে। আপোনালোকে কি কৰিব, ডাইৰেক্ট আপুনি ছেটিংছত যাব, ছেটিংছত গৈ পেলাই আপোনালোকে এপ্লিকেশ্যন ছাপ'জ মোৰ এতিয়া মোৰ ইয়াত মোৰ অপশ্যন ছেটিংছত মোৰ এপ্লিকেশ্যন দেখিছে, এপ্লিকেশ্যনত যাব, এপ্লিকেশ্যনত গৈ পেলাই আপুনি অল মাৰি দিব। অল মৰাৰ পিছত যোনবোৰ আপোনাৰ অৰ্ডিনেৰী, যোনবোৰ মানে কাম নহয়, মানে এমাহৰ 2 মাহৰ মূৰত আপুনি ইউজ কৰে, সেইবোৰ এপ্লিকেশ্যন কি কৰিব, আপুনি মইতো কৈ থোৱা আছে অলৰেডি, আপুনি কি কৰিব, ফ'ৰ্চ ষ্টপ কৰি দিব। এনে এপ্লিকেশ্যনত ফ'ৰ্চ ষ্টপ কৰাৰ লগে লগে আপোনাৰ বেটেৰীটো অভিয়াছলি ভাল হ'ব। গতিকে আপুনি এই 3টা আপোনাক অপশ্যন দিছোঁ, আপুনি আপোনাৰ বেটেৰীটো ভাল কৰাৰ কাৰণে। যদি ভিডিঅ'টো চাই আপুনি ভাল পালে তেনেহ'লে লাইক এটা কৰিব, লাইক দিলে আমাৰ মনটো ভাল লাগে, আৰু কমেণ্ট এটা কৰিব, তলত কমেণ্ট এটা কৰিব, আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি ল'ব আৰু বেল আইকন দবাবলৈ নাপাহৰিব, যাতে আমি দিয়া সকলোবোৰ লেটেষ্ট নিউজ আপোনালোকে সোনকালে লাভ কৰে। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। চায়োনাৰা, বাই।